हेलो फ्रेंड्स वेलकम बैक टू माय चैनल रिएक्ट स्टेशन। तो आज मरং डिस्ट्रिक्टर जी प्री फाइनल हो गई प्री फाइनल टेस्ट पेपर सल्यूशन करिम। सो लेट्स गेट स्टार्टेड द भिडिओ। प्रथम कुएश्चन तो दिया আছে বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল। ইয়াৰ অপশন এ দিয়া আছে 16 অক্টোবৰ 1905 আৰু অপশন বি দিয়া আছে 15 অক্টোবৰ 1903 এণ্ড সি দিয়া আছে 16 ছেপ্টেম্বৰ 1905 আৰু অপশন ডি দিয়া আছে 15 নৱেম্বৰ 1905। ইয়াৰ আনসাৰটো হ'ব অপশন এ 1905 চনৰ 16 অক্টোবৰ। সেকেন্ড কুৱেশ্যনটো হৈছে অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰখনৰ নাম কি? অপশন এ দিয়া আছে জোনাকী, অপশন বি দিয়া আছে মিলন, অপশন সি হেমকোষ আৰু অপশন ডি অৰুণোদয়। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন বি মিলন। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ কিমান ভূমি মৰুকৰণৰ প্ৰক্ৰিয়াৰ কবলত পৰিছে? ইয়াৰ অপশন এ আছে 35%, অপশন বি আছে 27%, অপশন সি আছে 36%, অপশন ডি আছে 15%। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন বি 27%। 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে? ইয়াৰ অপশন এ আছে ইউৰাল পৰ্বতমালা, অপশন বি কাস্পিয়ান সাগৰ, অপশন সি দিয়া আছে ভলগা নদী আৰু অপশন ডি হৈছে ককেছাছ পৰ্বত। ইয়াৰ আনসাৰটো হ'ব অপশন এ 4 নম্বৰৰ ইউৰাল পৰ্বতমালা। কুৱেশ্যন নম্বৰ 5 দিয়া আছে অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত আছিল। ইয়াৰ অপশন এ আছে মংগোলীয়, অপশন বি আছে অষ্ট্ৰিক আৰু অপশন সি আহোমসকল, অপশন ডি ককেশীয়। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন বি মংগোলীয়। কুৱেশ্যন নম্বৰ 6 দিয়া আছে তলৰ কোনটো বিলুপ্ত হ'ব ধৰা প্ৰাণী, অৰ্থাৎ শেষ হৈ যাব প্ৰাণী? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব নলগাহৰি। কুৱেশ্যন নম্বৰ 7 দিয়া আছে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ 5খন, অপশন এ অপশন বি কাৰেক্ট। কুৱেশ্যন নম্বৰ 8 দিয়া আছে সংবিধানৰ 42তম সংশোধনী কোন চনত কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন এ হ'ব ইয়াৰ কাৰেক্ট আনসাৰ 1976 চনত। কুৱেশ্যন নম্বৰ 9 দিয়া আছে চেয়াৰমেন অফ নীতি আয়োগ ইজ চেয়াৰমেনৰ নীতি আয়োগৰ উদ্দেশ্য হ'ল অপশন এ প্ৰধানমন্ত্ৰী, অপশন বি মুখ্যমন্ত্ৰী, অপশন সি গভৰ্ণৰ, অপশন ডি ৰাষ্ট্ৰপতি বা প্ৰেচিডেণ্ট। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন এ প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ। কুৱেশ্যন নম্বৰ 10 দিয়া আছে ভাৰত চৰকাৰে 2013 চনত দেশৰ ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নাইপ জলপথটো হ'ল। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন বি বৰাক নাব্য জলপথ। কুৱেশ্যন নম্বৰ 11 দিয়া আছে স্বদেশী আন্দোলনৰ সময়ত বংগদেশৰ নাৰীৰ সাহসিকতা লণ্ডনৰ কোনখন কাকতত প্ৰকাশ পাইছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব দ্য ডেইলী টেলিগ্ৰাফ। কাৰেক্ট আনসাৰটো হ'ব দ্য ডেইলী টেলিগ্ৰাফ EELEGRAPH দ্য ডেইলী টেলিগ্ৰাফ। ফুলগুৰি দাৱা কেতিয়া সংগঠিত হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 18। কুৱেশ্যন নম্বৰ 12 যিটো কুৱেশ্যন আছে ফুলগুৰি দাৱা কেতিয়া সংগঠিত হৈছিল? when did the ফুলগুৰি দাৱা টেক প্লেচ? এইটো কাৰেক্ট আনসাৰ হ'ব 1861। কুৱেশ্যন নম্বৰ 13 দিয়া আছে কোনজন অসমীয়াই গান্ধীজীৰ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল? কুৱেশ্যন নম্বৰ 13 দিয়া আছে কোনজন অসমীয়াই গান্ধীজীৰ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব লীলাধৰ বৰুৱা। কুৱেশ্যন নম্বৰ 14 দিয়া আছে চিৰবিৰাজমান সম্পদ কি? ইয়াৰ আনসাৰটো হ'ব সৰ্বব্যাপী আৰু সকলো সময়তে পোৱা সম্পদবোৰক চিৰবিৰাজমান সম্পদ বুলি কোৱা হয়, যেনে বায়ু। আকৌ কৈছোঁ আনসাৰটো সৰ্বব্যাপী আৰু সকলো সময়তে পোৱা সম্পদবোৰক চিৰবিৰাজমান সম্পদ বুলি কোৱা হয়, যেনে বায়ু। কুৱেশ্যন নম্বৰ 15 আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ হিচাপে কাক গণ্য কৰা হয়? ইয়াৰ আনসাৰ হ'ব জৰ্জ সিজ হাম।
কুৱেশ্যন নম্বৰ 16 দিয়া আছে পৰিৱেশৰ এটা আঞ্চলিক সমস্যা উল্লেখ কৰা। কুৱেশ্যন নম্বৰ 16 আনসাৰটো হ'ব বানপানী। বানপানী সমস্যা। বানপানী সমস্যা হ'ব কুৱেশ্যন নম্বৰ 16 আনসাৰ। কুৱেশ্যন নম্বৰ 17 দিয়া আছে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ কোনখন? পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ হৈছে এছিয়া মহাদেশ। কুৱেশ্যন নম্বৰ 18 দিয়া আছে এচিড বৰষুণ সাধাৰণতে ক'ত সৃষ্টি হয়? ইয়াৰ আনসাৰ হ'ব ঔদ্যোগিক অঞ্চলত। কাৰেক্ট আনসাৰ হ'ব ঔদ্যোগিক অঞ্চলত। কুৱেশ্যন নম্বৰ 19 দিয়া আছে চপচৰকুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? এইটো আনসাৰ হ'ব মিজোৰাম। কুৱেশ্যন নম্বৰ 20 দিয়া আছে অসমত গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? কুৱেশ্যন নম্বৰ 22 বাৰু দেখা যোৱা নাই, মই আকৌ হেৰি কৰি দিছোঁ কেমেৰাটো। কুৱেশ্যন নম্বৰ 22 দিয়া আছে অসমত গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ভট্টদেৱ। কুৱেশ্যন নম্বৰ 21 দিয়া আছে মুদ্ৰা যিকোনো এটা কাৰ্য লিখা। ইয়াৰ পৰা আনসাৰ লিখিব পাৰি যে মুদ্ৰা বিনিময় মাধ্যম হিচাপে কাম কৰে। ব্যক্তিগতকৰণ কি? কুৱেশ্যন নম্বৰ 22 ব্যক্তিগতকৰণ কি? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল চৰকাৰী। কুৱেশ্যন নম্বৰ 22 আনসাৰটো মই ইয়াত লিখি আছোঁ চৰকাৰী অনুষ্ঠান আৰু প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ হস্তান্তৰ কৰা নীতিক ব্যক্তিগতকৰণ বোলে। এইটো হৈছে কুৱেশ্যন নম্বৰ 22 আনসাৰ। কুৱেশ্যন নম্বৰ 23 দিয়া আছে চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ দিয়া। ইয়াৰ আনসাৰটো আমি লিখিব পাৰোঁ প্ৰচাৰ মাধ্যম। প্ৰচাৰ মাধ্যম হৈছে 23 কুৱেশ্যন আনসাৰ। 24 দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ দ্য আছাম প্ৰভিঞ্চিয়েল কংগ্ৰেছ কমিটি, অৰ্থাৎ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সম্পাদক কোন আছিল? ইয়াৰ কুৱেশ্যন নম্বৰ 24 আৰু 24ৰ আনসাৰ হৈছে মানিক চন্দ্ৰ বৰুৱা। মই ইয়াতে লিখিছোঁ মানিক চন্দ্ৰ বৰুৱা। হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ। 25 দিয়া আছে দৰঙৰ এবিধ লোকনৃত্যৰ নাম লিখা। 25 তো দেওধনী আমি লিখিব পাৰোঁ দেওধনী। কুৱেশ্যন নম্বৰ 26 দিয়া আছে চিডবিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব নতুন দিল্লী। কুৱেশ্যন নম্বৰ 27 দিয়া আছে সত্যাগ্ৰহ কৌশল গান্ধীজীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? আনসাৰ হ'ব দক্ষিণ আফ্ৰিকা বা সাউথ আফ্ৰিকা। দক্ষিণ আফ্ৰিকা। কুৱেশ্যন নম্বৰ 29 দিয়া আছে মহাত্মা গান্ধীয়ে কৰিম কিংবা মৰিম শ্লোগান কোনটো আন্দোলনত দিছিল? এইটো হ'ব ভাৰত ত্যাগ আন্দোলন। কুৱেশ্যন নম্বৰ 30 দিয়া আছে ভাৰতৰ ঔদ্যোগিক বেংক কোন চনত স্থাপন কৰা হৈছিল? কুৱেশ্যন নম্বৰ 30। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 1964। কুৱেশ্যন নম্বৰ 31 দিয়া আছে চলিত আমানত কি? চলিত আমানত হৈছে চলিত আমানতৰ ক্ষেত্ৰত বেংকত জমা কৰা ধন আৰু এইটো যিটো আনসাৰ আছে বেংকত জমা কৰা ধন সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ
সঞ্চয় কৰা ধন যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পৰাকে চলিত আমানত বুলি কোৱা হয়। পিছৰ কুৱেশ্যনটো দিয়া আছে, ঝুম খেতিয়ে অসমৰ কোন কোন জিলাত প্ৰাধান্য লাভ কৰিছে? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব কাৰ্বি আংলং। কাৰ্বি আংলং। কাৰ্বি আংলং। বিবিধতাৰ মাজত একতা, এই কাব্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিছে? এইটো ইংলিছত হ'লে ডিস্কভাৰী ইন ইণ্ডিয়া হ'ব, আৰু অসমীয়াত লিখিলে ভাৰত সম্বেদ। মই ইংলিছতো লিখিছোঁ ডিস্কভাৰী ইন ইণ্ডিয়া, জৱাহৰলাল নেহৰুৱে লিখা গ্ৰন্থখনৰ জৰিয়তে। কুৱেশ্যন নম্বৰ 34ত দিয়া আছে, গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? 34ত দিয়া আছে এই কুৱেশ্যনটো, গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? কাৰেক্ট আনচাৰ হ'ব 1948 চনত। কুৱেশ্যন নম্বৰ 35ত দিয়া আছে, হেৰাক্কা আন্দোলন কি? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণৰ উদ্দেশ্যে হেৰাক্কা নামৰ এক আন্দোলন নাগালেণ্ডত গঢ়ি তুলিছিল। ইয়াক হেৰাক্কা আন্দোলন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 36ত দিয়া আছে, অসমৰ এবিধ বিলুপ্ত হ'বলৈ ধৰা উদ্ভিদৰ নাম? ইয়াৰ আনচাৰ হ'ব গন্ধেলি। 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 পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাটোৰ নাম কি? এইটো হ'ব এণ্ডিজ পৰ্বতমালা। এণ্ডিজ পৰ্বতমালা। কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব 1946। কুৱেশ্যন নম্বৰ 38ৰ কাৰেক্ট আনচাৰ হ'ব 1946। কুৱেশ্যন নম্বৰ 39 দিয়া আছে, মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইয়াত যিহেতু উল্লেখ কৰা নাই ক'ৰ, ভাৰতৰ নে ইণ্টাৰনেশ্যনেল, গতিকে ইয়াৰ দুটা মই লিখি আছোঁ। ভাৰতৰ যিটো আছিল সেইটো হৈছে 1993 অক্টোবৰ 12। এইটো হৈছে ভাৰতৰ ক্ষেত্ৰত যদি থাকে তেতিয়াহ'লে 1993 12 অক্টোবৰত হৈছিল, মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল, আৰু ইণ্টাৰনেশ্যনেল হ'লে হ'ব 1946 চনত। ৰাষ্ট্ৰসংঘৰ চনত কেইটা অনুচ্ছেদ আছে? ইয়াত দিয়া আছে 111টা আৰ্টিকল আছে, অনুচ্ছেদ আছে। কুৱেশ্যন নম্বৰ 41ত দিয়া আছে যে লোকসংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোনগৰাকী শিল্পক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? এইটো কাৰেক্ট আনচাৰ হ'ব থাঙ্গা ডাৰলং। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব থাঙ্গা ডাৰলং। আপোনালোকে এতিয়া দেখিবলৈ পাইছা, কুৱেশ্যন নম্বৰ 41ত দিয়া আছে, এইটো কাৰেক্ট আনচাৰ হ'ব থাঙ্গা ডাৰলং। নেক্সট কুৱেশ্যন দিয়া আছে, কুৱেশ্যন নম্বৰ 42, ৰাষ্ট্ৰসংঘৰ এটা উদ্দেশ্য লিখা। ৰাষ্ট্ৰসংঘৰ এটা উদ্দেশ্য হ'ব কি? বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা। কুৱেশ্যন নম্বৰ 43, মানৱ উন্নয়নৰ যিকোনো এটা সূচক লিখা। এইটো শিক্ষা লিখিব পাৰা। আঞ্চলিক গ্ৰাম্য বেংকৰ এটা মূল উদ্দেশ্য কি? গ্ৰাহকৰ পৰা মূলধন সংগ্ৰহ কৰা বা দেনাপনাৰ ব্যৱস্থা কৰা। কুৱেশ্যন নম্বৰ 45, ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব 1951 চনত। গতিকে মই ফাৰ্ষ্ট পাৰ্টটো কমপ্লিট কৰিলোঁ। MCQ প্লাছ 1 মাৰ্ক কুৱেশ্যন যিকেইটা আছিল, মাল্টিপল চইচ কুৱেশ্যন, সেইকেইটা কমপ্লিট কৰিলোঁ। এতিয়া যিখিনি ছেকেণ্ড পাৰ্ট আছে 2 মাৰ্ক আৰু 4 মাৰ্ক 3 মাৰ্কৰ, সেইখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।